নাজিৰাত এখন অতীতৰ পৰম্পৰাৰ ব্যতিক্ৰমী বিয়া। ঘোঁৰাৰ গাড়ীত আহিল বৰ। পৰম্পৰাত ধৰি ৰখাৰ প্ৰচেষ্টা, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, প্ৰদূষণ ৰোধৰ প্ৰসংগ দৰাৰ মুখত। বিয়া হয়তো আপুনি বহুত দেখিছে, কিন্তু আমি আজি দেখুৱাম নাজিৰাৰ এখন ব্যতিক্ৰমী বিয়া, য'ত বিলাসী বাহন পৰিহাৰ কৰি দৰা আহিল পুষ্পসজ্জিত বেলুনেৰে সজোৱা এখন ঘোঁৰা গাড়ীত। পৌৰাণিক পৰম্পৰা ধৰি ৰখাৰ এয়া প্ৰয়াস নাজিৰাৰ দৰা নয়নমণি ফুকনৰ। ঢোলে ডগৰে আয়তীৰ মাংগলিক জাউৰিয়ে জাউৰিয়ে উৰুলি পুৰোহিতৰ বেদমন্ত্ৰ উচ্চাৰণৰ লগতে ৰীতি নীতিও অক্ষুণ্ণ ৰাখি ঘোঁৰা গাড়ীত কইনাঘৰ পালেহি দৰা নয়নমণি। অৱশ্যে এয়া পেট্ৰল ডিজেলৰ ধাৰাবাহিক মূল্য বৃদ্ধিৰ প্ৰতীকী প্ৰতিবাদ। প্ৰদূষণ ৰোধ কৰা বুলি দোহাৰে দৰাই। দৰা নয়নমণি ফুকনে এইদৰে পৰম্পৰাগত ৰীতি নীতিৰে আন 10জন সজাগ কৰিছে কিদৰে প্ৰদূষণ ৰোধ কৰিব পাৰি, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'লেও যে কিদৰে গাড়ী ব্যৱহাৰ নকৰি এইদৰে ঘোঁৰা গাড়ীয়ে অহা যোৱা কৰিব পাৰি সেই বিষয়ে দৃষ্টিগোচৰ কৰা। ঘোঁৰা গাড়ীত কইনা অনাৰ কথা সৰুতে ভাবি থৈছিল দৰা নয়নমণি ফুকনে। নাজিৰাৰ পৰা বিশেষ সংবাদদাতাৰ প্ৰতিবেদন, আছাম ফোকাছ। বহুত ডাঙৰ বস্তু এটা ল'ব লাগে। খোজকাঢ়ি নাযাওঁ।